আৰু গাইজ ডিমৰিটো পাতি দিলোঁ ইয়াতে পুৰা মজাকৈ চাব পাৰে মানে আপোনালোকে নাজানে যে কেনেকৈ মাছটো সোমাব ধৰি কিনে টাঙি দিলোঁ ভাল লাগে দেই হয়নে নহয় কেনে লাগিব চুকবাৰ ভাল লাগে এই গাইজ গুড মৰ্ণিং আৰু ৰাতিপুৱা উঠি আহি গ'লোঁ আৰু চাব পাৰে পুৱা মানে মাৰি দিছিল বৰষুণ যিহেতু এইকেইদিন পূৰা ৰ'দ দিছিল আজিৰ পৰা পূৰা মানে বৰষুণ ধৰিলে আৰু পূৰা ভালো হৈছে বৰষুণটো মাৰাই বহুত দিন যিহেতু বৰষুণ মাৰা নাছিল আৰু বৰষুণ মাৰি দিলে আৰু মই উঠি আহি গ'লোঁ আৰু এই চাহ আহি গ'ল খাই লওঁ এই গাইজ ঢেঁকী ঘৰটো চাকছোঁ আমাৰ পানী দি কিবা কবি কেনে পানী উঠছি আৰু এইফালে খাল ফুল হৈ গৈছি কি কবি ইয়াৰ বৰষুণটো ৰখি গ'ল ফাইনেলি তো আপোনালোক ধৰ অলপমান বাহিৰত মই ওলাইছোঁ পথাৰত মানে ৰাস্তাৰ ফালে ওলাইছোঁ আৰু মোৰ এইফালে চাব গাইছ এই পথাৰ চাক কালিক গেলি আপোনালোকে এলেন কি দেখা পাইছিল মাটি শুদ্ধ ফিল্ড দেখা পাইছিল আৰু চাক পানী চাক ভৰ্তি গৈছে আৰু ৰাস্তাটো দেখি আছোঁ সেই ৰাস্তাৰ চাক পানী চাক পানী 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 গাইছ আগজাক বৰষুণ মাৰিব নোৱাৰে এই জাল পাত পেক গিলে ওলাই আহিছে ঘৰৰ পৰাই চেপা পাতকে যা মুম্বাই বান্ধি চেপাটো গুণি পাতি থৈছি তাতে বাৰীৰ পিছফালে আমি এখন জাল পাতছোঁ ইয়াতে মাছ দেখাম আপোনালোকক কিমান মাছ বজাই দেখি আছোঁ এইখন জাল পাতছোঁ এইখন এই এনকে আছে পূৰা এই তাকে গেলি এখন ট্ৰেক্টৰ যিটো বৰষুণ মাৰি আছে এতিয়া আমি পথাৰত নিব লাগিব সেইকাৰণে চকাটো লগাওঁ ট্ৰেক্টৰখনত চকাটো লগাই দিওঁ তো কেমেৰা পাকাৰ কেমেৰা গাড়ী আমি এতিয়া নট লগাই আছোঁ অকণমান দেৰিকৈ পথাৰত যাম সেনেকৈ নুঘূৰাব কেমেৰা উল্টি যাই হাল মাৰিম দেখিলোঁ অলপ ওপৰত দাং দুই নম্বৰ চকা লগাম আমি ফাইনেলি আমাৰ চকা লগা হৈ গ'ল লাষ্ট আৰু এটা আছে মানে এই নাঙলখন লগাব লাগিব এখন লগালি পুৰা কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি নাঙল লগাম হে কৰিছে পৰবি নুম কি কৰিছে আৰু আমাৰ ট্ৰেক্টৰ চলি গ'ল গাইছ এতিয়া নামি লোটাৰ লগাম ইয়াতে কেমেৰা পাকাৰ আমি এতিয়া লোটাৰ লগাম এইটো হ'ল আমাৰ ঘৰটো ভাঙিছে চাওকচোন এইটো হ'ল মোৰ পাপা এইটো হ'ল আমাৰ ঘৰ চাওক এইটো হ'ল ঘৰ হওক আৰু দেখাইছোঁ মই এইটো হ'ল ঘৰ এইখন হ'ল ফ্ৰেম আমাৰ পাপাৰ বহুত কষ্ট হয় ঘৰটো বনাওঁতে মিস্ত্ৰী অহাই নাই সেইকাৰণেহে এইটো হ'ল আমাৰ খৰি আৰু এইটো হ'ল আমাৰ টিভি আমাৰ পাপাৰ বহুত কষ্ট হৈ থাকে মানে এইটো ঘৰটো মানে কিমান কষ্ট হৈছে ঘৰটো ভাঙোতে কেনে কষ্ট হৈছে আপুনিতো জনাই নাই এতিয়া হ'ল আমাৰ এইটো ঘৰ আছে বহুতবিলাক আছে ফুলো আছে আৰু বৰ্তমান যাই আছোঁ গাইছ এতিয়া আমি চকত এই বোলে ব্ৰইলাৰ আনিব যায় কিমান আনবি নামদা আমাক নামদা তুমি কোন দেখছে গাইছ খাওয়ার টাইমতে যা গম পাইছোঁ যা তোক এই ব্ৰইলাৰটো লওঁ ৰ চলতে ৰহো আৰু আহি পালোঁ ব্ৰইলাৰৰ দোকান এফালে আবুলতে বহি গৈছে মানে গাইছ এখন হৈছে আবুলদাৰ দোকানে এই ব্ৰইলাৰ আছে ব্ৰইলাৰ দি আমার নাম ইমান নহয় গে আকপো আমি আকপো নানা দে ইয়াতে মাল দেখুৱাই হয় কিমান আছে
মালে কাটা নাই আৰু আকবৰ কথা কয় আছে নাকি কাটি দি বুঢ়া কাটি দি হা মাছে দিয়া না নালে আৰু গাইছ এইফালে লৈ ল'লো ব্ৰইলাৰ মানে এটৰ এযোৰ কুৰমা আহিব সেইকাৰণে ব্ৰইলাৰ লৈ ল'লো কেইটকা আছে বোলে 170 টকা আছে বোলে এইখিনি ইয়াত গাইছ ইয়াত লৈ যাওঁ এতিয়া যাওঁ গাইছ এতিয়া মানে ভাত চাত খাই গ'লো আহি গ'লে ডাইৰেক্ট এতিয়া আমি ভাত পাই যাম চেপা এইটো কি বুলি কয় পা ডিঙেৰি হা চেপা নহয় গাইছ ই ক'ব ডিঙেৰি গাইছ আমি ভাত পাই যাম এতিয়া মানে বেলেগ চিষ্টেমত মাছটো পিন্ধি সোমাই যাব এই গাইছ ইলান ফুটো দি মাছ সোমাই যাব বলক গাইছ কেনেকৈ পাতি দেখাওঁ আপোনালোকক আজি আৰু গাইছ এইটো লৈ লো আমিতো ই যাই আছে আগত ক'ত পাতিয়ে তাতে জাল ক'ত পাতিছে জাল চাব লাগব গাইছ জালো চাম আৰু এইটো আগে পাতো গাইছ ইলেন এক্সপিৰিয়েঞ্চ গাঁৱত থাকলি পাই দিলে বেলেগত থাকলি নাপায় আৰু চহৰত আহিলে নাপায় গাঁও বেছ গাইছ জলক বলক পাতো এইটো এইটো খাদলি নাই নেকি যো গাইছে এতে পাতিম এইটো পাতিম তো গাইছ আমি এতিয়া ডিঙৰি পাতিম এতে ধৰি এই পানী যিখিনি হাতত এইটো গাইছ এনেকৈ ল'ব প্ৰথম আৰু এই বহল কৰিব লাগিব মাটি চাইড কৰি দিয়া কথা নাই এই কটৰিখন আছে কটৰিখন কাটি দি বেছি পৰে যাব মানে এইটো অলপ বলটো বেছি না সেইকাৰণে ভালকৈ দৰকাৰ মানে এই গাইছ মানে এইটো অলপ বলটো বেছি না কম হৈছে এইটো অলপ বলটো বেছি সেইকাৰণে অলপমান মাটিটো চাইড কৰি দিব আৰু গাইছ কি মাছ বজাৰ অলপ ধৰণে হয় আৰু গাইছ ডিমৰিটো পাতি দিলোঁ ইয়াতে পুৰা মজাকৈ চাব পাৰে মানে আপোনালোকে নাজানে যায় কেনেকৈ মাছটো সোমাব এই পিন্ধি সোমাব গাইছ এই পিন্ধি সোমাব ইপিন্ধি পুৰা সোমাই যাব তো আপোনালোক দেখাম কেনেকুৱা কি মাছ বজায় আৰু বৰ্তমান ই আৰু মই মানে অলপমান ছাইডটো হেৰি কৰি দিছোঁ যাতে পানীত থৈ যাতে লৈ যাব নোৱাৰে সেইকাৰণে অলপমান জেং দিছোঁ আৰু এই চাব মানে সেই আছে মাছ আছিল বৰ্তমান আমি চাবা আছোঁ এতিয়া জাল ইয়াতে জাল পাতা আছে আমাৰ চাওঁ ঠোঙা কিমান ডাঙৰ ঠোঙা ইমান ডাঙৰ আনিছে এতিয়া আমি জালখন চাওঁ ৰ হাই গাইছ আমি এতিয়া নেমি গ'লো পানীত চাব লাগে এই দেখৰ পানী অন কৰা হৈ গৈছে হাই গাইছ এই বোকা পানীতে নিব ইচ্ছা নাই কিন্তু নিমিব লাগে এতিয়া কোনটো জোক আছে গাইছ আজি আমি এটা সাপ দেখিলো মই ডাকছো মাত্ৰ সাপটো লাগি আছে আম নেই নিমতা আর গাইছ চাবা গেছিলো জাল দুডাল মস্ত দুডাল বজি আছে এনডাল দি নহয় ডাঙৰ চাই লৈ দীঘল চাই লৈ টানি লৈ বেলেগ বুঢ়া জাল গান দুখে চৰা আহিছে ইটা উচি কি বিয়া ভাত লাগে তাতে আৰু খান আছে এই চুপৰি খালে পানী খালি দি জালখন এইটো মাছটো নেকি নালগে দে এইটো কামচি মাছো दो बकरस मिल गए आज थोड़ा এই পানী সোমাই থৈ দি সেইলৈকে বাছ লৈ যাব জানো লাগ দে সেইটো সোমবে না দে বাছ তো গাইজ ফাইনেলি জালচা আহি গেল আৰু একটা পালো মাছ বেছি মাছ নাই কিন্তু সাপ বচছি তামান বচছি তাতে দেখা পাইছি আপোনালোকে বা আহান জালত দুটাকৈ সাপ বচছি আৰু কি লাগে আৰু মাছ এতিয়া পাইছোঁ গাইজ এতিয়া দে এতিয়া ঘৰত যাওঁ ঘৰত যাই মাছকেইটা দিওঁ আৰু বাছো খাব লাগে গাইজ তো বৰ্তমান গাইজ আমি মানে যেতিয়া ডিমৰিটো পাতি থৈ গৈছিলোঁ সেইটো চাবা আছোঁ ই আৰু মই এতিয়া আৰু চাবা আছোঁ সেইটো আছে দাঙি দি
মাছ নেই বাজায় এই তুই কি কৈছে মোৰ লগত এতিয়া মানে চাওঁ ৰ কি মাছ বাছি নাই বুলি কৈছো না ডাং নাই ডাং নাই নেই বজায় ভাই ডাঙো নেই বজায় ভাই নেই চাক 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 ভাই চাক আটাও নাই দেখোন নাজবো বজাইতে নাজবো থৌ গাইছ আটাও নাই কি কবি দেখলা নাই তোৰ হা দেখুৱাৰ বেগা লাগে জাল আছে কি আছে জাল চাম যদি কৈছে এই হান জাল মানে এনে অলপমান কাষৰ পৰা দাঙি চালোঁ কি কৰিছে মাছ আকৌ নাই হে আকৌ নাই আকৌ নাই কালি পুৱাক গেলি চাব লাগিব ৰাতি যদি বৰষুণ মাৰে এতিয়া আজি মাছ মানে লাগি ধৰিব লাগি হয়নে নহয় হয় হয় জোৰ পৰা জয়তেন কেৰাম হাল বাজাম গাইছে আমি ये कौन सा তো ডাইৰেক্ট ভাতকেইটা এলাই আহি গ'লোঁ ৰুম আৰু এতিয়া কৰিব আছে ভিডিঅ'টো এডিটিং তো ভিডিঅ'টো এডিট কৰি লওঁ তো আজি ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো আজিলৈ বাই বাই গাইজ